Hello everyone, welcome back to my channel. আজি মই আপোনালোকৰ বাবে মাটি কঁঠাল দি বনোৱা কেকৰ ইজি ৰেচিপি এটা লৈ আহিছো। আশা কৰোঁ আপোনালোকে এই ৰেচিপিটো চাই ভাল পাব আৰু এই কেকবিধ আজি সসপেনত বনাই দেখাম। গতিকে কেনেকৈনো বনাও হেয়া জানিবৰ কাৰণে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু মোৰ এই চেনেলটোৰ ভিডিও যদি আজি প্ৰথমবাৰ চাইছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি অলটোত প্ৰেছ কৰিব যাতে মই নতুন ভিডিও আপলোড দিলে আপোনালোকে সকলো নোটিফিকেশন সোনকালে পাই যায় আৰু লগতে ৰেচিপিটো চাই কেনেকুৱা লাগে কমেন্ট কৰি জনাব। তেতিয়াহলে আহকচোন ভিডিওটো ষ্টাৰ্ট কৰো। এতিয়া এয়া কেইটুকুৰামান মিঠা মাটি কঁঠাল লৈছো আৰু এয়া এনেদৰে সৰুকৈ কাটি লৈছো। আপোনালোকেও মাটি কঁঠাল দি কেক বনালে মাটি কঁঠালটো মিঠা ল'ব আৰু মিক্সাৰ গ্ৰাইণ্ডাৰত ভৰাই লৈছো। এতিয়া এইখিনি পানী নিদিয়াকৈ জুচ বনাই লম। দেখিছে মাটি কঁঠালৰ জুচখিনি ৰেডি হৈ গ'ল। এতিয়া কেকৰ বেটাৰ ৰেডি কৰিবৰ কাৰণে প্ৰথমতে দুটা ডিম ভাঙি লৈছো। কেক বনাওতে আপোনালোকে এটা কথা মন কৰিব যাতে কেকত দিয়া গোটেই ইনগ্ৰেডিয়েন্টছখিনি নৰ্মেল টেম্পাৰেচাৰত থাকে। যদি ফ্ৰিজত থাকে তেতিয়াহলে এঘণ্টামানৰ আগতে উলিয়াই থৈ দিব। এতিয়া ডিম দুটা ভালদৰে ফেটি লৈছো। এনেদৰে ফেন হালৈকে ডিম দুটা ভালদৰে ফেটি ল'ব আৰু ইয়া ডিম দুটা ফেটা হৈ গ'ল। সেই কাৰণে এতিয়া ইয়াত চাখোৱা কাপেৰে একাপ চেনি দিছো। আপোনালোকে চেনিখিনি এনেকৈ নিদি মিক্সিত পিচি গুৰি কৰিও ইয়াত দিব পাৰিব আৰু এতিয়া চেনিখিনি ভালদৰে গলি যোৱালৈকে ফেটি ল'ম। কেকৰ বেটাৰখিনি ফেটিবলৈ যদি আপোনালোকে কোনো ইলেক্ট্ৰনিক ব্লেন্ডাৰ ইউজ নকৰে অৰ্থাৎ অকল যদি হাতেৰে ফেটে তেতিয়াহলে বেছিকৈ ফেটিব লগা হয় আৰু যিমানেই বেছিকৈ ফেটিব সিমানেই কেকটো স্পঞ্জি হ'ব আৰু তেতিয়া খাবলৈও ভাল হ'ব। আৰু এয়া কিছু সময় ফেটাৰ পিছত চেনিখিনি ভালদৰে গলি গ'ল। সেই কাৰণে এতিয়া ইয়াত একেটা কাপেৰে একাপতকৈ অকণমান কম ৰিফাইন তেল দিছো। এতিয়া আকৌ এইখিনি ফেটি ল'ম। ৰিফাইনখিনি দি ভালদৰে ফেটা হৈ গ'ল। এতিয়া এখন চাকনি পাতি লৈছো আৰু একেটা কাপেৰে একাপ ময়দা, এচামুচ বেকিং পাউডাৰ আৰু এচিকুট বেকিং সোডা দিছো। এতিয়া গোটেইখিনি ভালদৰে চালি লৈছো। এনেদৰে চাকনিত চালি দিলে কেকটো ফ্লাফি হয় আৰু তেতিয়া খাবলৈ ভাল হয়। আৰু এয়া অলপ গোটা হৈ আছিল কাৰণে চামুচখনেৰে এনেদৰে মুহাই দিছো। এতিয়া এইখিনি একেটা ডাইৰেকচনতে লাহে লাহে এনেদৰে মিক্স কৰি লৈছো। ময়দাখিনি ভালদৰে মিক্স কৰা হৈ গ'ল। এতিয়া এইখিনি ভালদৰে ফেটি ল'ম আৰু একেটা ডাইৰেকচনতে ফেটিব আপোনালোকেও তেতিয়াহে বেছি ভাল হয়। ময়দাখিনি দিয়াৰ পিছত এইখিনি ভালদৰে ফেটা হৈ গ'ল। সেই কাৰণে শেষত এতিয়া ইয়াত মাটি কঁঠালৰ জুচ দি লৈছো। মই ইয়াত গোটেই জুচখিনি দি দিয়া নাই, যদি লাগে তেতিয়াহলে আৰু দি ল'ম। আপোনালোকেও প্ৰথমতে সৰহকৈ মাটি কঁঠালৰ জুচখিনি দি নিদিব, কেকৰ বেটাৰৰ কনসিস্টেন্সিটো চাইহে দিব। আৰু এয়া আমাৰ কেকৰ বেটাৰ ৰেডি হৈ গ'ল। এই কেকৰ বেটাৰৰ কনসিস্টেন্সিটো দেখিছে এনেকৈ হ'ব লাগিব। আজি যেহেতু কাপকেক বনাম সেই কাৰণে এয়া এনেকুৱা কফি কাপ লৈছো আৰু গোটেই কাপখিনিত ৰিফাইন তেল লগাই লৈছো। গোটেই কাপখিনিত ৰিফাইন তেল লগোৱা হৈ গ'ল। এতিয়া ইয়াত অলপ অলপ কেকৰ বেটাৰ দি লৈছো। গিলাছটোৰ আধালৈকে আপোনালোকে দিব, যদি সম্পূৰ্ণ দি দিয়ে তেতিয়াহলে কেকটো ফুলিব নোৱাৰিব। দেখিছে ইয়াত মই আধা আধা দিছো। এতিয়া একেটা হিচাপতেই গোটেই গিলাছ কেইটাত
কেকৰ বেটাৰখিনি দি ল'ম। আৰু এয়া দেখিছে যিমানখিনি কেকৰ বেটাৰ আছিলে গোটেইখিনি এয়া কফি কাপত ভৰোৱা হৈ গ'ল আৰু শেষত এতিয়া গোটেই গিলাচকেইটা টেপ টেপ কৰি দিছোঁ যাতে ইয়াত থকা এক্সট্ৰা এয়াৰ বাবলছখিনি ওলাই আহে। আৰু শেষত ইয়াৰ ওপৰত কিচমিচ দি লৈছোঁ। আজি কাপকেক যিহেতু চচপেনত বনাম সেইকাৰণে লো ফ্লেমত 5 মিনিটমান সময় কাৰণে তলত টাৱা এখন পাতি ওপৰত চচপেনটো গৰম হ'বলৈ পাতি থৈছিলোঁ। আৰু এতিয়া ইয়াত গোটেই কফি কাপকেইটা দি লৈছোঁ। মোৰ এই চচপেনটোত গোটেই কাপকেইটাই ভালদৰে জুৰি গ'ল। আপোনালোকেও যিমানটো জুৰে তাই হিচাপত দি ল'ব। আৰু এতিয়া ইয়াত ঢাকনি লগাই দিছোঁ আৰু ঢাকনিখন আপোনালোকে কিবা গধুৰ বস্তু এটা দি দিব। মই ইয়াত খুননাৰ মাৰিডাল দি লৈছোঁ। প্ৰায় 25 মিনিটমান সময়ৰ পিছত এয়া দেখাইছোঁ চাওক ধুনীয়াকৈ ফুলি আহিছে। প্ৰায় 50 মিনিট সময়ৰ পিছত কেকখিনি একেবাৰে ৰেডি হোৱাৰ পিছত আপোনালোকক দেখাইছোঁ চাওক। আৰু এনেদৰে সৰু সৰুকৈ চেৰি কাটি ওপৰত দি লৈছোঁ যাতে দেখিবলৈ ভাল লাগে। আৰু কেকখিনি একেবাৰে ভালদৰে ঠাণ্ডা হোৱাৰ পিছত ইয়াৰে এটা আপোনালোকৰ আগত উলিয়াই দেখাইছোঁ চাওক। উলিয়াওঁতে এনেদৰে ভিডিঅ'ত দেখুৱাৰ দৰে চুৰিখনে উলিয়ালে হৈ যাব, কিন্তু একেবাৰে ঠাণ্ডা হোৱাৰ পিছতহে উলিয়াব। আৰু এয়া দেখিছে ধুনীয়াকৈ ওলাই আহিলে আৰু দেখিবলৈ খুবেই ধুনীয়া হৈছে। আৰু লগতে এয়া দেখিছে কিমান স্পঞ্জি হৈছে। এতিয়া যিহেতু মাটি কঁঠালৰে ছিজন সেইকাৰণে আপোনালোকেও এনেদৰে মাটি কঁঠাল দি এই কেকবিধ নিশ্চয় ট্ৰাই কৰিব। বনাবলৈও একেবাৰে সহজ আৰু খাবলৈও টেষ্টি হয়। গতিকে অন্য এটা নতুন ৰেচিপিৰ সৈতে আকৌ এবাৰ আহিম। আজিলৈ আহোঁ, বাই বাই।